ನೀಲಗಗನ ಘನ ವಿಚಲನ ಧರಣಿಜ ಶ್ರೀರಮಣ ಮಧುರ ವದನ ನಳಿನ ನಯನ ಮನವಿನಿ হাই এভৰিৱান কি খবৰ নিশ্চয় সকলোৱে ভগৱানৰ কৃপাত ভালে কুশলে আছে নহয় জানো ময়ো ভালে আছোঁ পুনৰবাৰ আপোনালোকৰ কাৰণে আজি এটি নতুন ব্লগ লৈ আহিছোঁ PCOD প্ৰব্লেমৰ কাৰণে য়োগাৰ কেইটামান বিশেষ আসন এই আসনখিনি মহিলাসকলে বিশেষভাৱে কৰিবতো লাগিবই লগতে পুৰুষ মহিলা সকলোৱে আসনখিনি কৰিব পাৰে পুনৰবাৰ য়োগা এণ্ড বিউটি উইথ ৰিমি চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'টো সকলোৱে সম্পূৰ্ণভাৱে শেষলৈকে চাব কাৰণ সম্পূৰ্ণভাৱে শেষলৈকে চালে বুজি পাব জানিব ভালদৰে কৰিব পাৰিব আৰু পূৰ্ণকৈ শেষলৈকে চাই আপোনালোকে মোৰ ব্লগটো ভাল পায় প্লিজ মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মই প্ৰত্যেকটো ব্লগতে এটি সৰু জ্ঞান দিবলৈ চেষ্টা কৰোঁ আজিও এটি সৰু জ্ঞান দিবলৈ চেষ্টা কৰিছোঁ মই এগৰাকী যোগ শিক্ষক হয় ভাবিলোঁ PCOD প্ৰব্লেমৰ কাৰণে য়োগাৰ আসনখিনি দেখাওঁ আৰু মই যিখিনি জানো সেইখিনি আপোনালোকৰ আগত ব্লগৰ মাধ্যমেৰে শ্বেয়াৰ কৰিব বিচাৰিছোঁ আহক তেন্তে PCOD প্ৰব্লেম মানে কি জানো PCOD প্ৰব্লেম মানে হৈছে polycystic ovary আমাৰ বিশেষকৈ মহিলাসকলৰ যেতিয়া মাহেকীয়া পিৰিয়ডছ MC2 সময়মতে নহয় ইৰেগুলাৰ একদম বহুত লেট হৈ যায় 45 ডেজ হয় আৰু যেতিয়া হয় একদম ব্লিডিং বহুত হয় পেটৰ বিষ হয় তেতিয়া PCOD প্ৰব্লেম আহি যায় PCOD প্ৰব্লেমৰ চিমথমবিলাক কোনবিলাক PCOD প্ৰব্লেম আহি গ'লে কি হয় আমাৰ ৱেটটো বহুত বাঢ়ি যায় স্কিনত ফেচিয়েল হেয়াৰ আহি যায় আৰু বহুত পিম্পলছ হয় আৰু অত্যাধিক স্কিনটো অইলি হৈ যায় অলপমান চিন্তা কৰিবলগীয়া বিষয় কিন্তু আমি যদি অলপমান মানে ভালদৰে যদি চেষ্টা কৰোঁ আৰু অলপমান কষ্ট কৰোঁ নিশ্চয় এই সমস্যাটোৰ পৰা আমি সমাধান পাব পাৰিম কিন্তু কেইটামান কথা আমি গুৰুত্ব দিব লাগিব আমি তিনিটা কথাৰ ওপৰত গুৰুত্ব দিব লাগিব ফাৰ্ষ্ট হৈছে হেল্ডি খানা খাব লাগিব ছেকেণ্ড হৈছে ৱেইট লছ কৰিব লাগিব থাৰ্ড হৈছে যিকোনো এক্সাৰচাইজ কৰিব লাগিব মই সদায় ৰাতিপুৱা 5 কিলোমিটাৰ খোজকাঢ়োঁ ৰ'ব আপোনালোকে 5 কিলোমিটাৰ খোজকাঢ়িব নালাগে পৰাপক্ষত 1 কিলোমিটাৰ নহ'লেও 45 মিনিটছ আৰু লাহে লাহে কিলোমিটাৰ বঢ়াই নি থাকিব মই এতিয়া এইকেইটা কথা কওঁ য়োগা কৰিলোঁ জিম কৰিলোঁ যিকোনো এক্সাৰচাইজ কৰিলোঁ ডান্স কৰিলোঁ খোজকাঢ়োঁতে কেতিয়াও এৰিব নালাগে বিশেষকৈ ৰাতিপুৱা আমি খোজকাঢ়িব লাগে ৰাতিপুৱা খোজকাঢ়িলে কি হয় আমাৰ শৰীৰটো পূৰ্ণমাত্ৰাৰ অক্সিজেনটো আয়ত্ব কৰে ৱেইট লছ হয় শৰীৰটো সুস্থ থাকে যিহেতু এটা বিজি লাইফত সময়মতে খোৱা ৰাতিপুৱা উঠি খোজকাঢ়াটো টাইম নহয় কিন্তু ইভিনিং হ'লেও খোজকাঢ়িব 5 কিলোমিটাৰ নোৱাৰিলেও 1 কিলোমিটাৰটো এটলিষ্ট খোজকাঢ়িব পাৰিব প্ৰথমে 45 মিনিটছ লওক তাৰপিছত এঘণ্টা লওক লাহে লাহে কিলোমিটাৰ বঢ়াই লওক এদিন হ'লেও নিশ্চয় আপোনালোকৰ সম্ভৱ হ'ব 5 কিলোমিটাৰ খোজকাঢ়িবৰ কাৰণে আশা ৰাখিছোঁ তেন্তে মই কোৱা কথাখিনি আপোনালোকে গুৰুত্ব দি কৰিব বুলি প্ৰথমে আহোঁ কোনখিনি খাদ্য খাব নালাগে খাদ্যৰ ভিতৰত আছে ময়দাজাতীয় খাদ্য যিহেতু ময়দা খালে আমাৰ ৱেইটটো বাঢ়ে আৰু বহুত বেমাৰ আহি যায় ময়দাজাতীয় খাদ্য একেবাৰে এভইড কৰিব লাগিব যেনেদৰে চিংৰা কচৰি পেষ্ট্ৰি মেগী চাওমিন সকলোবিলাক খাদ্য ত্যাগ কৰিব যেতিয়ালৈকে প্ৰব্লেমটো আমাৰ সমাধান নহয় তেতিয়ালৈকে আপোনালোকে যিমান পাৰে একদম ময়দা ত্যাগে কৰি দিব তাৰপিছত আহিলে ৰিফাইনটো বহুত বেয়া আমাৰ শৰীৰৰ কাৰণে ক্ষতিকাৰক জানেনে ৰিফাইনটো খালে আমাৰ কি হয় কলেষ্ট্ৰল বাঢ়ে PCOD প্ৰব্লেম আহে থাইৰয়ড হয় আঁঠুৰ বিষ হয় হাৰ্টৰ প্ৰব্লেম হয় সেইকাৰণে পৰাপক্ষত একদম ৰিফাইন এৰিয়ে দিব লাগে আৰু যেতিয়া এইটো প্ৰব্লেম হৈ থাকে ৰিফাইন একেবাৰে এভইড কৰিব লগতে নিমখ আৰু চেনি কমাই খাব ভাবিছে চাগে মিঠা নাখালে আমাৰ এনাৰ্জিটো পাম কেনেকৈ হয় আমাৰ মিঠাও প্ৰয়োজন হয় শৰীৰত অকণমান চুগাৰ লেভেলো দৰকাৰ হয় কিন্তু একেবাৰে কমি গ'লেও বেয়া একেবাৰে বাঢ়ি গ'লেও বেয়া সেইকাৰণে চেনিটো সদায় কমাই খাব আৰু নিমখটো পাৰিলে কমাই খাব আৰু লগতে মাটন যিসকল মহিলাই মাটন খাই বেছি ভাল পায় এই প্ৰব্লেমটো হৈ থাকিলে মাটনটো অলপ দিন এৰি দিব যেতিয়া ভাল হয় আপোনালোকে খাব কিন্তু কমাই খাব তাৰপিছত খোৱা কোনখিনি খাদ্য খাব লাগে আমি যেহেতু অসমীয়া মানুহৰ নিচিনা খাদ্য হ'বই নোৱাৰে কাৰণ অসমীয়া মানুহৰ খাদ্য চবতকৈ ভাল কিয়নো আমি ঘৰৰ পৰা ওলালে বাহিৰত আমাৰ চোতালতে ইমান ধুনীয়া শাক থাকে মাটিকান্দুৰী খুটাৰা কণাহিমলা বন জালুক পচলা কলডিল মানিমুনি সেয়ে ঘৰৰ যিবিলাক থলুৱা খানা যিবিলাক খাদ্য হেল্ডি খানা সেউজীয়া শাক পাচলি যিমানবোৰ হেল্ডি খানা আমি খাব লাগিব ঘৰৰ খাদ্য খাব লাগিব আৰু ৱেইট লছো কৰিব লাগিব ৱেইট লছ কৰিবলৈ এনেকুৱা নহয় যে মই ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিলোঁ দুপৰীয়া লাঞ্চ নকৰোঁ ৰাতিও ডিনাৰ এখন ৰুটি খাই থৈ দিম তেনেকৈ নহ'ব আমি হেল্ডি খানা খাই আমি এক্সাৰচাইজ কৰি আমাৰ শৰীৰটো সুস্থ ৰাখি আমি ৱেইট লছ কৰিব লাগিব চিজন যিমান পাৰে চিজনেল ফুডছ খাব
সময়মতে শুব লাগিব, খাব লাগিব, সকলোবিলাক কৰিব লাগিব। আৰু খোৱাটোৰ কথা কওঁতে মই এতিয়া কওঁ, টোপনিটো আমাৰ সম্পূৰ্ণ হ'ব লাগে। টোপনিও আমাৰ বহুত ইম্পৰ্টেণ্ট, কাৰণ PCOD প্ৰব্লেমত টোপনিও এটা চিমথম। 2-3 বজালৈকে যিসকল মানুহে সাৰ পাই থাকে, কাৰণ এতিয়া আমাৰ লাইফটো এনেকুৱা হৈছে, সময়মতে খোৱা একদম নোহোৱা হৈছে। টোপনি নাহে, যিকোনো সময় পাওঁ মোবাইল 2-3 বজাত মোবাইল চাই দিওঁ, একেবাৰে টোপনি নাথাকে। সেইকাৰণে চেষ্টা কৰিব 8 ঘণ্টা শুবলৈ, কাৰণ এই প্ৰব্লেমটো হ'লে 8 ঘণ্টা শুব লাগিবই। নোৱাৰিলেও এটলিষ্ট 7 ঘণ্টা শুব চেষ্টা কৰিব লাগিব, কাৰণ চেষ্টাই নকৰিলেতো নহ'বই। পৰাপক্ষত 8 ঘণ্টা শুব, 12টা বজাৰ আগত চেষ্টা কৰিব। মই এতিয়া ক'লোৱে কোনখিনি খাব লাগে নালাগে, শুব লাগে, খোজ কাঢ়িব লাগিব, এক্সাৰচাইজ আসন কৰিব লাগিব, সময়মতে শুব লাগিব, হেল্ডি খানা খাব লাগিব। এইখিনি আপোনালোকে যদি একদম কণ্টিনিউ ৰেগুলাৰ কৰে, 3 মান্থ যদি কৰে, ৰিজাল্টটো সোনকালে পাব আৰু লাভালাভ পাব। আৰু মই ভাবিছোঁ মই কোৱা কথাখিনি আপোনালোকে গুৰুত্ব দি সেইমতে কামখিনি কৰে, নিশ্চয় আপোনালোকে লাভালাভ পাবই। আহক তেন্তে আপোনালোকক আসনখিনি এবাৰ দেখাই দিওঁ। ৰ'ব আৰু এটা কথা কওঁ, মই পাহৰিয়ে গ'লোঁ। মই এতিয়া য়োগাৰ আসনখিনি দেখাম আৰু লগতে প্ৰাণায়ামো দেখাম। যদি সম্ভৱ হয় আপোনালোকে কাৰোবাৰ এগৰাকী যোগ শিক্ষক লগত লৈ ল'ব, তেতিয়া বেছি লাভদায়ক হ'ব। কাৰণ কিবা যদি ভুল হয় তেতিয়া সন্মুখৰ পৰা ক'ব পাৰিব, কাৰণ মই এতিয়া ব্লগটোত দেখুৱাই দিম, আপোনালোকে মোৰ মতে কৰিব। যদি অকণমান ভুলো হৈ যায় আপোনালোকে কোৱা মানুহ নাথাকিব, সেইটো কাৰণে এগৰাকী যোগ শিক্ষকৰ ওচৰত শিকি লোৱাটো ভাল। আৰু মই যেনেদৰে দেখাই দিম, নিশ্চয় আপোনালোকে ভালদৰে কৰিব বুলি মই ভাবিছোঁ। আহক তেন্তে দেখাই দিওঁ। এতিয়া আমি কৰিম চাকি চালা আসন। এই আসনটো কৰিলে ল'ৱাৰ বেলি ফেটছ দূৰ হয়, লগতে ভিতৰৰ অৰ্গেনখিনিৰ কাৰণেও লাভদায়ক। প্ৰথমে আমি এনেদৰে ষ্ট্ৰেইটকৈ ভৰি দুখন মেলি বহি দিম। যিমান পাৰে চিধাকৈ বহিব চেষ্টা কৰিব, কঁকাল একদম চিধা ৰাখিব, কেতিয়াও কুচাই নিদিব, ষ্ট্ৰেইট থাকিলে। এতিয়া দীঘল 3বাৰ উশাহ লওক, ইনহেল এক্সহেল, এনেদৰে 3বাৰ দীঘল উশাহ ল'ব, উশাহ এৰিব। এতিয়া চাওক, মই হাত দুখন একদম লক কৰি লৈছোঁ। যেতিয়া আমি পিছলৈ যাম, হাত দুখন কুচাই নিদিব, দেখিছে, একদম ষ্ট্ৰেইট ৰাখিব, হাত ষ্ট্ৰেইট, কঁকাল ষ্ট্ৰেইট। এতিয়া এনেদৰে ৰাউণ্ড ঘূৰাবলৈ চেষ্টা কৰিম। চাব, মই যেতিয়া হাতখন ঘূৰাইছোঁ, হাতখন চিধা হৈ আছে আৰু ভৰি আঙুলিৰ পাৰ কৰাই দিছোঁ। প্ৰথম ষ্টেজত এনেদৰে নোৱাৰিব, লাহে লাহে প্ৰেক্টিছ কৰিলে আহি যাব। চিধাকৈ 10 বাৰ কৰিব, উল্টাকৈ 10 বাৰ কৰিব, মুঠতে 5 বাৰ কৰিব, চিধাকৈ 10 বাৰ, উল্টাকৈ 10 বাৰ। তাৰপিছত লাহে লাহে ক্লক ৱাইজ 20, এণ্টি ক্লক ৱাইজ 20 কৰিবলৈ চেষ্টা কৰিব। পিছত লাহে লাহে 20 বাৰ পৰ্যন্ত কৰিবলৈ চেষ্টা কৰিব। দীঘল উশাহ লৈ, উশাহ এৰি এনেদৰে কৰি যাব। এতিয়া আমি কৰিম চাকি চালনা আসনে, কিন্তু অলপমান বেলেগ ধৰণে কৰিম। আমি অলপ আগত কৰিছিলোঁ ভৰি দুখন লগ কৰি, এতিয়া আমি ভৰিকেইখন মেলি পেলাই কৰিম। এতিয়া মই মোৰ কেপাচিটি অনুসৰি ভৰিকেইখন মই মেলি লৈছোঁ, কিন্তু আপোনালোকে আপোনালোকৰ কেপাচিটি অনুসৰি ভৰিকেইখন মেলিবলৈ চেষ্টা কৰিব। যদি ইমান নোৱাৰে, ইমানটো যদি পাৰে ইমানটো কৰিব, তাতকৈ যদি নোৱাৰে কমাই ল'ব। কিন্তু সদায় প্ৰেক্টিছ কৰি থাকিলে, কণ্টিনিউ কৰি থাকিলে নিশ্চয় আপোনালোকে ভৰি দুখন ভালদৰে মেলি পেলাই কৰিব পাৰিব। ছেইম আমি এতিয়া আগৰ নিচিনাই কৰিম। আকৌ দুইখন হাত ষ্ট্ৰেইট কৰি ল'লোঁ, মুঠি বন্ধ কৰি ল'লোঁ। ছেইম ক্লক ৱাইজ, এণ্টি ক্লক ৱাইজ ভৰিকেইখন একদম হাতখন একদম ভৰিৰ পৰা পাৰ কৰাই দিছোঁ। চব এনেদৰে পাৰ কৰাবলৈ চেষ্টা কৰিব। দীঘল উশাহ লৈ লাহে লাহে উশাহ এৰি হাতখন ভৰিয়েদি পাৰ কৰাবলৈ চেষ্টা কৰিব। চব মোৰ পাৰ হৈ গৈছে ভৰিয়েদি। আপোনালোকে চেষ্টা কৰিব 5 বাৰ কৰিব। ভৰিকেইখন কি হয়, কৰি থাকিলে আগলৈ গুচি আহে, আকৌ পিছলৈ কৰি ল'ব। এনেদৰে চিধাকৈ 10 বাৰ, উল্টাকৈ 10 বাৰ, 5 বাৰ পৰ্যন্ত কৰিব। পিছত 20 বাৰ কৰিব, 5 বাৰকৈ কৰিব। চেষ্টা কৰিলে নিশ্চয় আপোনালোকে কৰিব পাৰিব। দীঘল উশাহ ল'ব, আৰামছে কৰিব। যিমান পাৰে আগলৈ যাব আৰু হাতখন ভৰিৰ পাৰ কৰাবলৈ চেষ্টা কৰিব। চাওক, মই ভৰি পাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। প্ৰথম ষ্টেজত নোৱাৰিব, কিন্তু সদায় প্ৰেক্টিছ কৰিলে আপোনালোকৰ আহি যাব। আশা ৰাখিছোঁ তেন্তে নিশ্চয় আপোনালোকে মই দেখুওৱা আসনটো কৰিব বুলি। এতিয়া আমি কৰিম বাটাৰফ্লাইটো পুৰুষ মহিলা দুই কাৰণে বহুত ইম্পৰ্টেণ্ট। পেচাব ইনফেকশ্যনৰ কাৰণেও ভাল। লাভখিনি ক'বলৈ গ'লে অকণ ব্লগটো দীঘল হৈ যাব, চেষ্টা কৰিম তথাপিও। চাওক, ভৰি দুখন চিধাকৈ ষ্ট্ৰেইটকৈ দুইখন ভৰিকেইখন মেলি ল'লোঁ। এতিয়া এখন ভৰি গাৰ কঁকালে চপাই লৈছোঁ। এতিয়া দুইখন ভৰি সম্পূৰ্ণকৈ লগ কৰি লৈছোঁ। ভৰি বুঢ়া আঙুলি আৰু গোড়া সম্পূৰ্ণভাৱে দুইখন সমানকৈ লগ কৰি লগাই পেলাই এতিয়া হাতেৰে লগ কৰি ধুনীয়াকৈ টাইটকৈ ধৰি লৈছোঁ ভৰিকেইখন। ধৰাৰ পিছত এতিয়া কি কৰিব, প্ৰথমে কৰাৰ আগতে চকু বন্ধ কৰি 1 মিনিট সময় লাহে লাহে উশাহ ল'ব, লাহে লাহে এৰি দিব। তাৰপিছত চাওক, মই কেনেদৰে কৰিছোঁ। আঁঠুকেইটা যিমান পাৰিছোঁ ওপৰলৈ উঠাইছোঁ, নমাইছোঁ, কিন্তু আপোনালোকে ইমান স্পীডত নকৰিব, নিজৰ কেপাচিটি অনুসৰি কৰিব।
প্ৰথমে 50 বাৰ, তাৰপিছত 100 বাৰ, 200 বাৰ এনেদৰে কৰিবলৈ চেষ্টা কৰিব। এতিয়া কৰিম উস্কা আসন। এই আসনটো অকণমান কঠিন আসন হয়। বেলি ফেট দূৰ কৰাৰ লগতে ইয়াৰ বহুত লাভালাভ আছে। মই দেখাই দিয়া ধৰণে আপোনালোকে প্ৰেক্টিছ কৰিব, কিন্তু তাৰ আগতে আপোনালোকে এবাৰ যোগ শিক্ষকৰ ওচৰত এবাৰ প্ৰেক্টিছ কৰি ল'লে মই দেখাই দিয়া ধৰণে আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব। আহক তেন্তে এবাৰ দেখাই দিওঁ। মই এতিয়া বহি লৈছোঁ দণ্ড আসনত। এই আসনটো কয় দণ্ড আসন। একদম হাত ষ্ট্ৰেইট, ভৰি ষ্ট্ৰেইট। এতিয়া মই কি কৰিছোঁ, এখন ভৰি পিছলৈ লৈ আহিছোঁ, ইখন ভৰিও ধুনীয়াকৈ সুন্দৰভাৱে পিছলৈ লৈ গৈছোঁ। এতিয়া ভৰি দুখনৰ ওপৰত, গুহাৰকেইটাৰ ওপৰত বহি দিছোঁ। এইটো কয় বজ্ৰ আসন। এই আসনত কিছু সময় ৰিলেক্স কৰিব, লাহে লাহে উশাহ ল'ব, লাহে লাহে এৰি দিব। এতিয়া কি কৰিম, আঁঠুৰ দুটাৰ ওপৰত লাহেকৈ উঠি দিছোঁ। এতিয়া মোৰ পিছৰ ভৰি দুখনৰ ডিষ্টেঞ্চ দেখিছে কিমান মই ফাঁক ৰাখিছোঁ। ঠিক তেনেদৰে মই আগৰ আঁঠু দুটাৰ সমানে ডিষ্টেঞ্চ, সমানে ফাঁক কৰিম। পিছৰ দুটা যিমান মই ভৰি দুখন যিমান মই মেলিছোঁ, আগৰ আঁঠু দুটা সম পৰিমাণে ফাঁক কৰি ৰাখিব লাগিব। এতিয়া কি কৰিম, দীঘলকৈ উশাহ লওঁ, উশাহ লৈ হাতখন নি মই ভৰিত দিছোঁ, উশাহ এৰি দিছোঁ, আকৌ উশাহ লৈ হাতখন নি ভৰিত দিছোঁ, উশাহ এৰি দিছোঁ। এতিয়া মই সমানে হেঁচা প্ৰয়োগ কৰিম। কঁকালটো যিমান পাৰিছোঁ তললৈ নিবলৈ চেষ্টা কৰিছোঁ আৰু পেটটো আগলৈ ঠেলিছোঁ, সমানে হেঁচা প্ৰয়োগ কৰিছোঁ। এনেদৰে আপোনালোকে নিজৰ কেপাচিটি অনুসৰি ৰখিবলৈ চেষ্টা কৰিব। 10 ছেকেণ্ডমান ৰখিব, পিছত নিজে কেপাচিটি অনুসৰি ছেকেণ্ড বঢ়াই নি থাকিব। একদম আৰামছে বহিব, আকৌ দীঘল দীঘল উশাহ ল'ব, এৰি দিব। এতিয়া কৰিম পশ্চিম উত্তানাসন। এই আসনটো মই আগৰ এটা ব্লগত দেখাইছিলোঁ, তথাপিও আৰু এবাৰ দেখাই দিছোঁ। এতিয়া হাত পূৰা ষ্ট্ৰেইট চিধা থাকিব, কঁকালো চিধা থাকিব, কেতিয়াও কঁকাল বেকা নকৰিব। কঁকাল চিধা, হাত চিধা, একদম ষ্ট্ৰেইট, যিমান পাৰে ষ্ট্ৰেইটকৈ বহিব। দীঘল দীঘল 2-3 বাৰমান উশাহ ভৰাই ল'ব, একদম আৰামছে। এতিয়া কি কৰিম, দীঘলকৈ উশাহ ল'লোঁ, লোৱাৰ পিছত লাহে লাহে উশাহ এৰি এৰি আহিলোঁ। মূৰটো আঁঠুত লগাবলৈ চেষ্টা কৰিব। 30 ছেকেণ্ড ৰখিব, নিজৰ কেপাচিটি অনুসৰি ৰখিবলৈ চেষ্টা কৰিব। এনেদৰে 5 বাৰৰ পৰা 7 বাৰ পৰ্যন্ত কৰিব। দীঘলকৈ উশাহ লৈ উঠি আহিব। সদায় উশাহ লৈ উঠিব, উশাহ এৰি নামিব। যেতিয়া আমি ৰখিম, নৰ্মেল উশাহ ল'ব। এতিয়া কৰিম অৰ্ধ পদ্মাসন। এই আসনটো বহুত লাভদায়ক। দেখিছে মই একদম ষ্ট্ৰেইটকৈ দণ্ডাসনত ভৰি দুখন মেলি বহি আছোঁ। এতিয়া কি কৰিম, সোঁ ভৰিটো আনি বাওঁ ভৰি আঁঠুৰ ওপৰত ৰাখিলোঁ। ৰখাৰ পিছত সদায় চেষ্টা কৰিব আঁঠুটো মাটিত ৰাখিবলৈ। অলপমান ওপৰে তললৈ আপ ডাউন কৰি ল'ব। প্ৰথম ষ্টেজত আঁঠুটো নালাগিব, কিন্তু সদায় প্ৰেক্টিছ কৰিলে আহি যাব। এতিয়া দীঘলকৈ উশাহ ল'লোঁ, উশাহ এৰি পুনৰ মূৰটো আঁঠুত লগাবলৈ চেষ্টা কৰিছোঁ। এতিয়া নৰ্মেল উশাহ নিশাহ ল'ব। 30 ছেকেণ্ড পৰ্যন্ত ৰখিব, 5 বাৰৰ পৰা 7 বাৰ পৰ্যন্ত কৰিব পাৰিব। পুনৰ দীঘলকৈ উশাহ লৈ উঠি আহিলোঁ। ঠিক তেনেদৰে আমি বাওঁ ভৰিটো উঠাই নি সোঁ ভৰিৰ ওপৰত ৰাখিম। পুনৰ আগৰ দৰে কৰিম। সদায় চেষ্টা কৰিম আঁঠুটো সদায় মাটিত লাগি থাকিবলৈ, কিন্তু আমি কণ্টিনিউ প্ৰেক্টিছ কৰিলে এদিন আমাৰ আঁঠুটো মাটিত লাগিব। অলপমান আপ ডাউন কৰি ল'ব সদায়, মই যেনেদৰে কৰিছোঁ। এতিয়া আমি কি কৰিম, পুনৰ একে দীঘলকৈ উশাহ ল'লোঁ, উশাহ এৰি আহি মূৰটো আঁঠুত লগাবলৈ চেষ্টা কৰিলোঁ। 30 ছেকেণ্ডমান ৰখিব। ৰখি থাকোঁতে সদায় নৰ্মেল উশাহ নিশাহ ল'ব। তাৰপিছত পুনৰ দীঘলকৈ উশাহ লৈ উঠি আহিব। এতিয়া আমি ইয়াৰ পিছত কৰিম শালভাসন। দেখিছে মই পেট পেলাই শুই লৈছোঁ আৰু 2খন হাত হিপছৰ ভিতৰত ভৰাই দিছোঁ। দেখিছে মই কেনেদৰে ভৰাইছোঁ, ঠিক তেনেদৰে আপোনালোকে ভৰাবলৈ চেষ্টা কৰিব। থুতৰি মাটিত ৰাখিছোঁ, দৃষ্টি আগলৈ দিছোঁ। এতিয়া কি কৰিছোঁ, আঁঠু চিধা কৰি উশাহ লৈ এখন ভৰি উঠাইছোঁ, উশাহ এৰি নমাইছোঁ। এনেদৰে আপোনালোকে এখন এখন ভৰি 10 বাৰকৈ কৰিব, 5 বাৰ পৰ্যন্ত কৰিব। স্লিপ ডিস্ক, সাইটিকা পেইনৰ কাৰণে এই আসনটো বহুত লাভদায়ক আৰু বহুত বেমাৰৰ কাৰণে এই আসনটো লাভদায়ক। আপোনালোকে যদি মোৰ ব্লগটো সম্পূৰ্ণৰূপে শেষলৈকে চালে, প্লিজ চাই যদি ভাল পাইছে মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমি কি কৰিম, এই আসনটো কৰাৰ পাছত এইটো কয় বালাসন। বালাসনত অকণমান 5 পৰা 10 ছেকেণ্ড পৰ্যন্ত অকণমান ৰেষ্ট লৈ ল'ব।